फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमना ब्लॉग। तो आज तियकत रास आसे आज 29 डिसेम्बर। आज तियकत रास काली आছিলে और आज शेष সেইকাৰণে आज रास চাবলৈ গৈ আছো और আপোনালোকক দেখাম। তাৰ পাছত এতিয়া ৰাসত গৈ লগ পাই আছো। এতিয়া ৰাতি হল কাৰণ ৰাস্তাত আন্ধাৰ হৈ আছে সেইকাৰণে দেখাব ন ডাইৰেক্ট ৰাসত গৈ লগ পামগে। বলক ভিডিঅ'টো আৰম্ভ কৰো। মোৰ লগত যাব মোহন ভাই। তো বলক এতিয়া মোহনৰ ওচৰত যাওঁ বলক। তো এটা নতুন জেকেট কিনিলো, তিয়ৰ পাপাই কিনিছো। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব জেকেটটো কেনেকুৱা লাগিছে। ৰাইডাৰ জেকেটৰ নিচিনা লাগিছে না? জিন্সৰ হয়। এয়া আছে মোহন ভাই। মোহন ভাই লাইটটো জ্বলাই দিয়া। এয়া আছে মোহন ভাইৰ লগত আমি গৈ আছো ৰাস চাবলৈ। এইখন হৈছে হলিফ্লাৱাৰ য'ত মই পঢ়ি আছো। ফাইনেলি আমি আহি ৰাসত পালোহি। এইখন হৈছে মেইন গেট। এইফালেদি আমি সোমাই যাম। তো আপোনালোকক সম্পূৰ্ণ ৰাস দেখাবলৈ চেষ্টা কৰিম। বহুত ঠাণ্ডা পৰিছে, কিমান দেৰি থাকিব পাৰোঁ ঠিক নাই। যিমান দেৰি থাকোঁ সিমানেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধুনীয়াকৈ বন্তি জ্বলাই থৈছে, ধুনীয়াকৈ সুন্দৰ পৰিৱেশ। ষ্টেজ পূৰা খালী হৈ আছে, আগত অলপ মানুহ বহি আছে। আহিব আৰু এতিয়া 7টা বাজিছেহে। এয়া পেইণ্টাৰ কৰি আছে ভাৱৰীয়াসকলক। প্ৰথম ওলাব অনন্ত শয্যাৰ দৃশ্য, সেয়া আপোনালোকে দেখিবলৈ পাব। এয়া পেইণ্টাৰ কৰি আছে বিষ্ণু। মোহন ভাই ৰাসত আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে আৰু ভালেই লাগিছে। আমি আহি অলপ সোনকাল হ'ল ৰাসত অহা। তো ইয়াতে বহি আছোঁ, এতিয়ালৈকে কোনো অহা নাই। আগত অলপ আহিছে দেখিছে। এতিয়া ৰখি আছোঁ আৰু ৰাস আৰম্ভ হোৱালৈকে। আপোনালোকো ৰৈ থাকক ৰাস আৰম্ভ হোৱালৈকে। আপোনালোকক সম্পূৰ্ণ ৰাস দেখাবলৈ চেষ্টা কৰিম। আৰু অলপ সময় পাছতে শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা আৰম্ভ হ'ব। মানুহ অলপকৈ আহি ভৰ্তি হৈ গৈছে। আপোনালোকক দেখাম ৰাসলীলা। হেল্ল' ফ্ৰেণ্ডছ, আৰু বেছি টাইম নাই, আৰু অলপ টাইম আছে শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা আৰম্ভ হ'বলৈ। ৰেডি, চব ৰেডি হৈ আছে, মাত্ৰ এতিয়া আৰম্ভ হ'বলৈ বাকী আছে। এতিয়া আৰম্ভ হৈ গ'ল। নতুন নতুন ধারণ করবে বহুমতি পাপ খাদের প্রভু বেরিয়ে দেখতে পাও ভীষণ প্রলয়। খণ্ডে হতেন কবিতা পাপ আগরতে ভূতে নিস্তেজ স্বয়ং পরিবর্তন তিনি মহাভক্তি আকাশের পূর্ণিমা। की है
কোন কোনেই করে অত্যহাস্যক বর্গ দেখান জগৎরাজি মজত বিশ্বই এই কঙ্খর শক্তি এই কঙ্খর পরাক্রম কিমান বিখাত এই বিখাত নিজর সিমপিসা নিজর তাক মই কেনেকৈ হেল্ল' ফ্ৰেণ্ডছ ৰাস মহোৎসৱলৈ এতিয়া বাজিছে 11:11 20 মিনিট আছে তো আমি এটা ঘৰলৈ যাওঁ বহুত ঠাণ্ডা পৰিছে আৰু দেখিছে মুখৰ পৰা কেনেকৈ ধোঁৱা ওলাইছে তো এতিয়া ঘৰলৈ যাওঁগৈ বহুত ঠাণ্ডা লাগিছে ৰাস চাই দিব নাই ৰাতিপুৱালৈকে আজিলৈ ভিডিঅ'টো ইমানতে সময় ঘৰলৈ যাওঁ নেক্সট ভিডিঅ' লগ পাম বাই বাই বাই